আজি ওলাই আহিছোঁ আমি বজাৰলৈ। ক'ত যাবি? বজাৰ যাম। বজাৰ যাব। মাল খাব। অকণি বাই কি খবৰ? গাহৰি 1 কেজি আনিলে হৈ যাব দেই। গাহৰি খাব বুলি অকণি বাই। অঁ এইফালে আমাৰ গৈছে পেটু তাৰপিছত আপুনি নাযায়? গাহৰিটোৱে মেইন আৰু। গাহৰি মেইন আৰু অকণি বাই গাহৰি মেইন বোলে। ঢকুৱাখন বান্ধি ল। এইফালে মই ওলাই আছোঁ এতিয়া জোনমণি কিহত যায়? ঢকুৱা বান্ধিব লাগিব। মই ঢকুৱাত যাম। ঢকুৱাত যাব। মজা লাগিব। মজা লাগিব। আজি আকৌ মানে অকণমান ধনী হ'লোঁ মানে দেই। সেইকাৰণে আপোনালোকক দেখুৱাই দিওঁ আৰু কিমান ধনী আছোঁ দেখিছে। আজি মানে এইকেইটা দি থৈ আহিমগৈ। আমি আকৌ ধনী হ'লে দি থৈ আহোঁগৈ। দি থৈ আহোঁগৈ। আমি গৈ আছোঁ আমাৰ ঘৰৰ ওচৰতে থকা দক্ষিণ হেঙেৰা বজাৰলৈ। বহুতে দক্ষিণ শিঙীয়া বজাৰ বুলি কয়। মেহুলা পালোহি আৰু এতিয়া। তাৰপিছত গ'লে পাব যোৰহাট, এইফালে গ'লে পাব গোলাঘাট আৰু কমাৰবন্ধালৈ যাব পাৰিব এইফালে আৰু এইফালে যোৰহাট। পাৰিব আমাৰ ঘৰত। এইফালে সোমাই দিব চক আমাৰ ঘৰলৈ। পাই গ'লো সেই। এয়া আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে গাঁৱলীয়া ছোৱালী মনালিছা। ধুনীয়া ধুনীয়া ভিডিঅ' বনায়। লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আপোনালোকে গৈ এবাৰ চেক কৰক। লগতে তেওঁৰ ভিডিঅ'বিলাকত লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো বাইকৰ 100 নম্বৰ। দিগদাৰ হ'ব। এতিয়া যাওঁ পুৰা উঠাই দিওঁ। লে 10-20 মান লাগে। আমিতো 10-20ৰে মানুহ। চলো একবাৰ দেখ কে আতে হে। ক কেনেকুৱা? মজা 10-20 আমি এতিয়া 10-20ৰ মাল বিচাৰি যাম। আপোনালোকে চাব আমাৰ ইয়াত দামটো কেনেকুৱা পায়। চলো চানা আমি এয়া পকৰি খাব নেকি গাইছ? ক'ত আছে? এইফালে কোনটো চাই যাবি? সেইফালে নাই সেইফালে চাবি ব'ল। মেইন বজাৰ এইফালে পাবি কাপোৰৰ। মেইন বজাৰৰ কথা আছে এতিয়া মেইন বজাৰ চাম। এইফালে বেগেই বেগ। চলো মিঠাই। ইয়াৰ পৰা আমি কাপোৰ কেইযোৰমান ল'লোঁ চাদৰ মেখেলা আৰু কম প্ৰাইজতে পাইছোঁ বাৰু। এক মোনালৈ উঠাইছে অনুভৱ ক। অনুভৱ 10-20 মাল উঠাব খুজিছিলোঁ। 5 গ'লে। দামী মাল উঠাই দিলোঁ মাথাই গৰম হ'ল। জোনমণি মাথা বেয়া। দামী মাল উঠাই দিছে জোনমণি 500 টকা গ'লে পেইচা চুইচা। এইফালে চোলা এটা লৈছোঁ আৰু কমাব। কমাই দিছে বোলে। ই দিবাৰ কাৰণে আমি কমতে পাই গৈছোঁ দেই। দেখিছে ই দিবা হ'লে কিবা লাভ হয় কৈ দে। এইফালে দাদাজন আমাৰ ভিডিঅ' চাই বোলে। থেংক ইউ দেই চাই থাকিব। এই ফ্ৰককেইটা আগতে সৰুতে কাক আনি দিছিলে ক'ব দেই। জোনমণিকটো দিছিলে সেইটো ফ্ৰক। 50 হয় নাই? 50 এইটো ল তোৰ মাইকিলেটো ভাল হ'ব ল। মজা লাগিছে। 50ত বহুত মাল উঠালোঁ। ঘৰত দেখুৱামগৈ কি উঠালোঁ। পাচলি বজাৰত সোমাইছোঁ এতিয়া। ৰঙালাও ক'ৰবাত দেখিছেনে? নহৰু আৰু কি আছে ৰঙালাও পঞ্চ পাউডাৰ। ইয়াতে পাবি নেকি পঞ্চ পাউডাৰ দেখিছোঁ নেকি বাৰু? সেইফালে আছে ৰঙালাও দেখিছোঁ এতিয়া ৰঙালাও ধৰি লৈ আহিছোঁ টোপনি বাইদেৱে। ৰঙালাও কেনেকৈ দিছে? ৰঙালাও কেজি 30। ৰঙালাও গান্ধী থকা নে? কেনেকুৱা সৰু নাই সৰু লাগে। ঠিক আছে 60 লাগি আছে দেই যোৰা আমাৰ ফালে 60। ঠিক আছে। সেইফালে সকালে ভৰাই খাই ল'ব। মুনা ল'বলগীয়া হৈছে দেই। ৰঙালাও ইয়াতে দেখিছোঁ। বিলাহীটোতো চুবই নোৱাৰি। বিলাহীৰ দামটো কেনেকুৱা? 120 সুধিবহে পাৰি নিব নোৱাৰি। পইচা খালি এয়া হাতত ল'লোঁ বজাৰ। সেইফালে বজাৰ আজি দিল খুচ। চলো নিগনিমা দাউতা লাগিছিলে মোক। কেলে? লাগে নিগনি লাগে। 1 টকা নাই হাতত। এনেকৈ খাই একো নহয় খা আৰু খালি যেতিয়া ৰক্ষা নাইকিয়াকৈ অৱস্থা বেয়া গাইছ। এইফালে যাওঁগৈ আৰু গাড়ী পইচা দিছে 10 টকা।
এইটো হেন মোনা এতিয়া নিব লাগিব বস্তাত পাই বস্তাত পাই গাইছ বেয়া অৱস্থা বেয়া এতিয়া যাওঁ হলবেলা দাঙিয়াই ল'লে অঁ কাজলি মৰম ল'লি নাই হে কাজলি মৰম খুজি বনাম মেহেন্দি লগালে কেছ পইচা নাই গাইছ